গুড ইভিনিং। এইকেইদিন যিহেতু মানে ডাৱৰীয়া বতৰ, মই মানে ভিডিঅ' বনাবলৈ মানে সময় পোৱা নাছিলোঁ। মানে ইমান মানে নেৰা নেপেৰাকৈ বৰষুণ দি আছে নহয় জানো। যিহেতু মই ভাবিলোঁ যে আজি মানে বতৰটো আজি মানে ৰ'দ দিছে, আজি মানে সৰু সুৰা মানে ভিডিঅ' এটা মানে জাষ্ট মানে দেখাম আৰু সেইটো আপোনালোকেও চাই পিনে ভাল পাব নহয় জানো। আহকচোন আমাৰ বাৰীখনলৈ আমি এতিয়া সোমাই যাওঁ। মই এতিয়া আমাৰ বাৰীখনলৈ গৈ আছোঁ। বাৰীতনো কি আছে মই তাকে দেখাম। আমাৰ বাৰীত কি আছে মই তাকে দেখাম। এইজোপা হৈছে চুগাৰ গছ। ইয়াৰ পাতটো আপোনালোকে ৰাতিপুৱা খালী পেটতো আপোনালোকে মানে চোবাই থাকিব পাৰিব। এইটো হৈছে মানে ইনচুলিন। এই গছজোপা ইনচুলিনৰ কাম কৰে, চুগাৰৰ কাম কৰে। এইজোপা খালে চুগাৰ পাত ভাত খাই উঠিও আপোনালোকে মানে চোবাই থাকিব পাৰিব, টেঙা টেঙা লাগে। এই যে ই মানে চুগাৰ কাম কৰে একচুৱেলি। আৰু এইফালে বেঙেনা লাগি আছে। সেইকেইটা বেঙেনা আপোনালোকে মানে ঠাণ্ডা দিনত মানে বেঙেনাও লাগে নহয় জানো। এইজোপা মানে এতিয়া মানে কঁঠাল লাগিছে। এইজোপা কঁঠাল মানে কলিয়াইছে আৰু মানে সৰু। এইটো হৈছে কঁঠালৰ কলিটো। এই আমাৰ মানে বাৰীখন অলপ মানে দেখুৱাই দিছোঁ। আৰু এইজোপা হৈছে হেৰি কি বুলি কয়, মানি প্লেণ্ট বুলি কয় এইজোপা। আৰু এইফালে এইজোপা জাতিলাও দেই, জাতিলাও নে কোমোৰা বুলি কয় জানো, কোমোৰা নেকি, জাতিলাও নহ'ল। হেৰি বগাইছে, তিয়ঁহ বগাইছে, তিয়ঁহ। আৰু এইফালে তিয়ঁহ বগাইছে এতিয়া। এইবোৰ দাংবডি, ফ্ৰেঞ্চবিন, এইবোৰ কণবিলাহী হয়, কণবিলাহী। এইজোপা বেঙেনা গছ, বেঙেনা। তাৰপিছত মই যেতিয়া মানে ৰুইছিলোঁ, ভোট জলকীয়া পুলি আনিছিলোঁ। ক'ৰ পৰা আনিছিলোঁ দেই, ভোট জলকীয়া পুলি 10 টকা দি কিনি আনিছিলোঁ মই, নামৰূপৰ দেওবাৰ বজাৰৰ পৰা। এইকেইটা মই ভোট জলকীয়া পুলিকেইটা চাওকচোন ৰাইজসকল। এয়া ভোট জলকীয়া লাগিলে আপোনালোকে দেখিছেনে। এয়া ভোট জলকীয়া লাগিছে, ইমান ধুনীয়াকৈ ডাঙৰ হৈছে গছজোপা। মোৰ মানে দেখিয়ে মনটো ভাল লাগি গৈছে। হয়নে নহয় বাৰু। আপোনালোকে গছ গছনি মৰম কৰিব, হয়নে নহয় বাৰু। ইয়াতো লাগিছে এজোপা ভোট জলকীয়া গছ। এই গছজোপা মই ৰোৱা 6টা পুলি মই কিনিছিলোঁ নামৰূপৰ দেওবৰীয়া বজাৰৰ পৰা। ইমান ধুনীয়া লাগিছে। এইজোপাত না লগা ভোট জলকীয়া। ইয়াত কলিয়াইছে লাহে লাহে, ইয়াতো কলিয়াইছে। এই পুলিকেইটা দেউতাই আনিছিলে। এই ক'লা জলকীয়া যে আছে সেইটো দেউতাই আনিছিলে। মই এই 6টা পুলি আনিছিলোঁ, মই নামৰূপৰ দেওবাৰ বজাৰৰ পৰা আনিছিলোঁ। 1, 2, 3, 4, 5টা আৰু সেইফালে এটা আছে, 6টা পুলি আছে। এটা পুলিত 10 টকাকৈ লয় ভোট জলকীয়া পুলি। এইটো মই কিনি অনা কি বাৰু কওকচোন, নেমু টেঙা পুলি হয় এইটো। মই একচুৱেলি গছ খুব ভাল পাওঁ, গছবোৰ। আহকচোন এতিয়া মই ৰোৱা কেইটা খাম বাৰু কওকচোন আপোনালোকক। মই ৰোৱা কি গছ বাৰু। এইবোৰ 12মহীয়া মাটি কঁঠাল। এজোপা জামুক গছ। এইটো মাটি কঁঠাল। আমাৰ বাৰীত আছে। এইবোৰ আছে 12মহীয়া মাটি কঁঠাল দেই। 12 মাহেই লাগি থাকে। মানে কাৰোবাৰ যদি মানে পুলি লাগে লৈ যাব পাৰিব। আৰু এইফালে আছে নেমু টেঙা। আৰু এইবোৰ হৈছে কমলা গছ। মই আপোনালোকক এনেকুৱা এটা বস্তু দেখাম যিটো নেকি বস্তু
সেইটো আপোনাৰ বহুত মানে বহুত ভাল আৰু সেইটো আছে মানে প্ৰটিন জাতীয় বস্তু হয় আৰু সেইটো মানে কি হয় সেইটো খালে মানে সেই বস্তুটো খালে মানে আপোনালোকৰ দেহত মানে জোৰ হ'ব। আহকচোন মই আপোনালোকক কি দেখাবলৈ গৈ আছোঁ। এইটো হৈছে কি বাৰু কওকচোন? ড্ৰেগন পুলি। এই পুলিটো মই 110 টকা দি কিনি আনিছিলোঁ। এই পুলিটো 110 টকা দি কিনি আনিছিলোঁ। এইটো এই পুলিটো মই 110 টকা দি কিনি আনিছিলোঁ। এই পুলিটো যেতিয়া আপোনালোকে একদম গোবৰ সাৰ দিব, গোবৰ চোবৰ দিব, জাবৰ জোথৰ দিব আৰু ইয়াত শুকান গোবৰ দিব লাগিব। শুকান গোবৰ দিব লাগিব। শুকান গোবৰ দিলেহে এই পুলিটো মানে বাঢ়ি আহিব। এইবোৰ দেখিছেনে আপোনালোকে? এইবোৰ হৈছে পোখা মেলিব। এই পুলিটো মই লকডাউনতে আনিছিলোঁ। পোখা মেলিছে এতিয়া এবছৰ হ'ল। এই যেনে ইয়াৰ পৰা পোখা মেলিছে, ইয়াৰ পৰা মানে পোখা মেলিছে দুটা বোলে। আৰু এই ফলটোৰ ওজন মানে কেজি আপোনাৰ 400 টকা কেজিয়ে হ'ব। মই খাই চালোঁ, ইমান ভাল লাগিলে খাই। আৰু সেই ড্ৰেগন ফলটোৰ ভিতৰত গুটি থাকে, ক'লা গুটি আৰু পানী থাকে। আৰু সেই পানীখিনি স্বাস্থ্যৰ কাৰণে ভাল, স্বাস্থ্যৰ প্ৰতি বহুত মানে ৰক্ষা কৰে ড্ৰেগন ফলটোৱে। সঁচাকৈ হয়নে নহয়? মিছা ক'লে কেতিয়া ল'ব হয়নে নহয়? আৰু মই মানে ৰুম আৰু কালি মানে এটা মানে মই আনিম বুলি ভাবিছোঁ ড্ৰেগন পুলি। আৰু এই ড্ৰেগন পুলিটো বহুত কামত আহে। আৰু সেই ড্ৰেগন ফলটো কেজি হৈছে 400-500 এনেকৈ কেজি হয়। বহুত ভাল লাগে এইটো খাই পিনে। ড্ৰেগন ফলটো মই খাই পাইছোঁ একচুৱেলি, সেইকাৰণে মই কৈছোঁ। ধন্যবাদ। মই আজি ইয়াকে মই দেখালোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। ভাল পালে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'বিলাক আৰু ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে ফুলকৈ ভিডিঅ'বোৰ চাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।